কি আনিছ তই স্পেশাল এণ্ড হেল্ডি বস্তু আই এই ফুল খা ফুল জাষ্ট চিম ইউ মোৰ গুডাল চেম তই কাৰ পৰা খাবি কৰ এতিয়া মোৰটো বেছি হেল্ডি মোৰ গজালি ওলোৱা মোক মোক গজালি ওলাবলৈ ৰৈ গ'ল এইটো খেজুৰ হয় পাপাই কাটি দিছে তই ওপৰতে খাইছ যে Hey, hi. ই যে কেমেৰা ল'বলৈ শিকা নাই পাখি কৰি আছে বৰ ধুনীয়া অৰ্ডাৰ চাব দেই বাকী আপোনালোকেহে জানিব আহিলে এয়াই টিফিন আৰু হেল্ডি খানা নাই এয়া ফাষ্ট ফুড ক'ৰবাত আৰু এয়া দালি মগু হেল্ডি খানা কেতিয়াবা নিজকে বেমাৰী বেমাৰী ফিল বেমাৰ হয় অ' আৰ এছো আনো কেতিয়াবা কেতিয়াবা হেল্ডিও খাব কাৰণে হেল্ডি খাই খাই আমনি লৈছোঁ আকৌ গৈ পেলাই ৰাতি অ'টছ মোৰ বন্ধাই আমনি লাগে সেইকাৰণে মই অ'টছৰ হেল্ডি খাব লাগে এতিয়া মানে অকণমান হেৰি হৈ থাকে মানে চীজ ম'ম' খাবলৈ মন গৈছে আমাৰ ঘৰৰ ওচৰত খুলিছে নতুনকৈ বিৰাট টেষ্টি চীজ ম'ম' পায় সঁচাকৈ যাবা যাবতো পাৰি এতিয়া শ্বপিং বাৰু কিমান দেৰি হয় সোনকালে হ'লে যাম দিয়া মই তাইক ফোন কৰিম বুলি কৈছিলে চিমাই জানো আৰু সোনকালে যাওঁ দিয়া আজি এখন ৰাতিলৈকে থাকে এনেও সোনকালে যাম। চিমা 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 কোৱা পিক আপ নেকি হা মোৰ প্ৰিয়ংকা বাৰ ঠিক আছে দিয়া পিক আপ সঁচাকৈ ব'লা বাদ দিয়া নাখাওঁ চীজ ম'ম' জলদি কৰি আছা ম'ম' খাম এতিয়া ডাইট দিয়া ভাত মাষ্টাৰ চেফ এনেকৈ 5 ষ্টাৰ হোটেলত দিয়ে দেই এনেকৈ দিয়াৰ লগে লগে দামটো বাঢ়ি যায় তোমাৰ জেগা নহ'ল চব মোৰতো 100 টকীয়া খাই খাই আমনি লাগি গৈছে এতিয়াহে খাম গম পালোঁ আৰু হেল্ডি খাম চেয়াৰ্ছ ৰ'দটো ভাল লাগিব চাগে ন ইনষ্টাগ্ৰামত চাবা দেই চাটনিটো ধুনীয়া আকৌ আহিম দেই শ্বুটিঙৰ পৰাই আহিম পৰহি আহিম দিয়া আপোনালোকে যদি খাব বিচাৰে ইয়ালৈ আহিব পাৰে মই এখন ফটো